নমস্কাৰ সকলোলৈকে আগন্তুক ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰি মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম অপেক্ষা। ৰংমন ঘৰলৈ আহিব। ডাকোৱালে দিয়া নীলাখামৰ চিঠিখন কিতাপৰ ভাজতে আইনুৱে সাঁচি থয়। নীলাচি আহিৰ আখৰ কেইটাত চকু ফুৰাই তাইৰ দুচকুৰে দুধাৰি লোটক বয়। সযতনে বৈ থোৱা গামোচাখন পেৰাৰ পৰা উলিয়াই তাই বাট চাই বহাগৰ বিহুলৈ। ৰংমন ঘৰলৈ আহিব। পোনাকণ অহাৰ খবৰ পাই হেতা পৰা মালতীৰ মুখত এতিয়া তৰাৰ জিলিকনি। জুহালত এতিয়া দিনে ৰাতিয়ে ব্যস্ততা। তিল পিঠা, ঘিলা পিঠা আৰু যে কত কি। তাৰ প্ৰিয় নাৰিকলৰ লাৰুকেইটা সামৰি তাই আঙুলিৰ মূৰত গণে বিহুলৈ আৰু কেইদিন। ৰংমন ঘৰলৈ আহিব। ঘৰৰ ছালৰ ফুটাকেইটাৰে সুমোৱা ফৰিং ফুটা জোনাকে ঘৰটোৰ কেউকাষে গ্ৰাস কৰিছে। হেতেলিত পৰি পুতুকনে ভাবে পোনাকণ আহিলে এইবাৰ ঘৰটো নতুনকৈ সজাব। সাঁচতীয়া টকাকেইটাতো আছেই। ৰংমন ঘৰলৈ আহিব। ধন্যবাদ।